গুড ইভিনিং গাইজ আৰু সকলোকে স্বাগতম এটা বেলেগ নতুন ভিডিঅ'ত। বহুত দিনৰ মূৰত আজি এই চেনেলত ভিডিঅ' বনাইছোঁ আৰু বহুত দিন হৈ গ'ল, প্ৰায় 20-25 দিন হৈ গ'ল চাগে, মোৰ ভালকৈ মনত নাই। বহুত দিন হৈ গ'ল যিহেতু ভিডিঅ' বনোৱা নাই, তো ভাবিলোঁ আজি এটা ভিডিঅ' বনাই দিওঁ, আপোনালোকক দেখাই দিওঁ কিমান দূৰ আগবাঢ়িলে, ফাৰ্মখন কিমান কি হ'ল, কি কথা দেখিছে চাগে মোৰ পিছত। আই থিংক ফাৰ্মখন কমপ্লিট হৈ গ'ল আৰু এখন বনাওঁতে কিমান টকা গ'ল, কি কথা সকলোখিনি মই বেলেগ এটা ভিডিঅ'ত ডিটেইলত ক'ম। এতিয়ালৈকে মানে মই ভালকৈ হিচাপ কৰা নাই কিমান কি হ'ল, চব লিখা আছে বাৰু, কিন্তু হিচাপটো কৰা নাই আৰু বহীখনৰ ভিতৰতে আছে, তো সেইকাৰণে এতিয়া নেদেখাওঁ। নেক্সট ভিডিঅ'ত আপোনালোকক দেখাই দিম ধুনীয়াকৈ কিমান টকা খৰচ হ'ল, কিমান দিন লাগিলে, কি কথা চব ক'ম। আপোনালোকক ডিটেইলত চাই থাকক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, প্ৰথমতে কৈ দিছোঁ। বাকী আজিৰ দেখাই দিছোঁ আৰু আজিৰ ভিডিঅ'টোত যে কিমান দূৰ হ'ল, কিমান দূৰ কাম আগবাঢ়িল, আৰু লগতে যিহেতু বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ, তো সেইকাৰণে আজি ভিডিঅ' এটা বনালোঁ। আৰু পূৰা দেখিছেনে গাইজ ঘাম কেনেকৈ ওলাইছে, যিহেতু গৰম, বহুত গৰম দিছে মানে এইকেইদিন, বহুত বেছি গৰম দি আছে। তো সেইকাৰণে বাকী এতিয়া এইফালে চাওক ফাৰ্মখন আছে ধুনীয়াকৈ। এইখন হৈছে পুৰণা ফাৰ্মখন, ইয়াতে যোনখিনি 400টা মুৰ্গী আনিছিলোঁ সেইখিনি তাতে শ্বিফ্ট কৰাই দি দিছোঁ। আৰু শ্বিফ্ট কৰাই দিয়াৰ পিছত এইফালে চাওক মুৰ্গীখিনি আছে, গোটেইখিনি ঠিকে আছে বাৰু, এটা দুটা মৰিছে, মৰাটোতো বাৰু নৰ্মেল কথা। বাকী সিহঁতক এতিয়া দানা দিলোঁ অলপমান, লোকেল দানা, ভাত চাত কিবা কিবি এনেকৈ তুগুৰি চুগুৰি মিক্স কৰি কিনে দি দিছোঁ। সেইখিনি সিহঁতে খাই আছে বৰ্তমান, তো তেনেকৈ খাই থাকিব। আৰু মেডিচিনো দিলোঁ লগতে, এতিয়া সিহঁতে চব ধুনীয়াকৈ খাই আছে। আৰু ইহঁতৰ এভাৰেজ আজি 2 মাহ হ'ল, সিহঁতৰ 9 তাৰিখে আনিছিলোঁ যিহেতু এপ্ৰিলৰ, তো আজি 2 মাহ হ'ল সিহঁতৰ, এপ্ৰিলৰ পৰা মে'ৰ পৰা জুন, তো 2 মাহত সিহঁতৰ প্ৰায় এভাৰেজ ৱেইট আহিছে প্ৰায় 650-700। তো ধুনীয়া ৱেইট, ইমান কম নহয় ইমান বেছিও নহয়, তো 650-700 ৱেইট আহিছে ধুনীয়াকৈ। আৰু লগতে আৰু 10-15 দিনত খালী হৈ যাব। আৰু 10-15 দিন মানে যেতিয়া খালী হয় আৰু মানে ধৰি লওক বেচিব ষ্টাৰ্ট কৰিম আৰু 3-4 দিন পিছৰ পৰা বেচিব ষ্টাৰ্ট কৰিম। বেচিব ষ্টাৰ্ট কৰিলে ভিডিঅ' বনাম, কিমান টকা পালোঁ, কি কথা, গোটেইখিনি বেছি কিমান টকা পালোঁ, কিমান প্ৰফিট হ'ল, কিমান লছ হ'ল, কি কথা সকলোখিনি মই ক'ম বাৰু বেলেগ এটা ভিডিঅ'ত, যেতিয়া সেইখিনি বেছি কমপ্লিট হৈ যাব। তো এতিয়াৰ কাৰণে আজি মানে এইখিনি বনাইছিলোঁ ভিডিঅ'টো, যিহেতু বহুত দিন হ'ল ভিডিঅ'ই বনোৱা নাই, অলপো একো এটা দিয়াই নাই, আপডেট কৰাই নাই একো, কিমান দূৰ আগবাঢ়িছে ফাৰ্মৰ, কিমান কি কথা। এতিয়াৰ পৰা চেষ্টা কৰিম ৰেগুলাৰ কৰিবৰ কাৰণে, হয়তো 2 দিনৰ মূৰে মূৰে বা এদিনৰ মূৰে মূৰে, ধৰি লওক আজি আপলোড দিলোঁ নহয়, অহাকালি নিদিওঁ, তাৰে নেক্সট দিনাখন আৰু এটা দিম। তো তেনেকৈ যদি লাগে আপোনালোকক প্লিজ কমেণ্টত জনাব যে তেনেকৈ লাগে, যদি তেনেকৈ নালাগে তেতিয়াতো আৰু চাম কি হয় কি নহয়, কাৰণ সুবিধা অসুবিধাৰো কথা আছে বহুত। আৰু টাইম মানে মোৰ বিশেষকৈ সেইটোৱে মেইন ভেজাল, টাইমটো অলপমান শ্বৰ্ট হয়, ৰাতিপুৱা উঠোঁতেও দেৰি হৈ যায়, দেন আকৌ কলেজ যাওঁ, কলেজৰ পৰা আহি কিনে ইফালে সিফালে কৰোঁতে মানে ভিডিঅ' বনাবই টাইম নহয়। আজি এতিয়া কলেজৰ পৰা আহি কিনে এতিয়া ভিডিঅ' বনাইছোঁ আৰু বনোৱা ধান্দা নাছিলে, জাষ্ট এনেই ইয়াতে মেডিচিন দিব আহিছিলোঁ যিহেতু সিহঁতক, তো পানী দিলোঁ, মেডিচিন দিলোঁ ধুনীয়াকৈ। মেডিচিনখিনি দিয়াৰ পিছত মনত পৰিছে এটা ভিডিঅ' এটা বনাই দিওঁ, যিহেতু বহুত দিন হ'ল ভিডিঅ' দিয়া নাই। আৰু মেইন চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লগতে এইটোও কৰিব। তো আজিৰ ভিডিঅ'টো আৰু এইখিনিয়ে আছিলে, সেইখিনি জাষ্ট আপোনালোকক এটা আপডেট দি দিলোঁ যে ফাৰ্মখনৰ কিমান দূৰ কাম আগবাঢ়িছে, কিমান দূৰ নাই বাঢ়া। বাকী লগ পাইছোঁ বেলেগ এটা ভিডিঅ'ত, বেলেগ এটা ধামাকেদাৰ টপিকৰ সৈতে। তেতিয়ালৈকে বাই বাই গাইজ, লগ পাইছোঁ। ছাবস্ক্ৰাইব কৰিব চেনেলটো, জল্দি 1K কৰক, আৰু তেতিয়ালৈকে আপোনালোকে ৱেইট কৰক, নতুন ভিডিঅ' আহি আছে। বাই বাই।